পথাৰৰ মাজে মাজে পুৰা ফটো উঠিব গৈ আছো। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আপোনালোকৰ সকলোৰে কি খবৰ, ভালনে? ময়ো ভাল আৰু বহুত মানে আজি ফূৰ্তি লাগি আছে, কাৰণ আজি মাঘ বিহু আৰু এতিয়া আমি মানে খানা খাব যাম। আৰু আপোনালোকৰ গাঁৱত সেনেকুৱা খানা চানা খাই নে নাখায় কমেণ্টত জনাবলৈ নাপাহৰিব। তো আজি মই এতিয়া বনাব ওলাইছোঁ জেং পিঠা, সান্দা পিঠা চব বনালোঁ, শেষ হ'ল। আৰু আজি মানে ওলাইছোঁ মই জেং পিঠা বনাব, আৰু আপোনালোকক দেখাম বুলি ভাবিলোঁ জেং পিঠাৰ ভিডিঅ'টো। তো এতিয়া মই জেং পিঠা বনাবৰ কাৰণে লাগে জহা চাউল, নতুন জহা চাউল লাগিব, আৰু একদম মানে মিহিকে মানে চালিব লাগিব। কমেও মানে এনে পিঠা চলা দি 2 বাৰমান চালি পেলাই, আৰু মানে চূৰ্ণি, আপোনালোকে যে চূৰ্ণি লয় সেনেকা চূৰ্ণি দি মানে চালিব লাগিব। একদম মানে চূৰ্ণিৰ পৰা বাহিৰত ওলোৱাখিনিহে লাগিব, ওপৰত থকাখিনি নালাগে, কাৰণ একদম মিহিখিনি লাগিব আমাক। আৰু সেইখিনি এতিয়া মই ওলাই ল'লোঁ, আৰু এতিয়া মই বনাম। আৰু এইখিনি হৈছে আমাৰ গুড়াখিনি, একদম মিহি, একদম মানে মিহিকে লৈছোঁ, কাৰণ মিহিকে হ'লেহে হয় বস্তুটো। তাৰমানে মিহিকে যেতিয়া নহয় তেতিয়া মানে বস্তুটো নহয়, আৰু সেনেকুৱা হয়। তো এতিয়া মই জুইত বনাম, আৰু আপোনালোকে চাই থাকক। আৰু জেং পিঠাত কি কি দিব লাগে আপোনালোকক কৈ দিওঁ যে, জেং পিঠাত মাত্ৰ অকল নিমখ আৰু চৌদা খাৰ দিলে হৈ যায়, বেছি নালাগে। আৰু যেতিয়া মানে পিঠাটো বনাওঁ তেতিয়া মানে তেলটো প্ৰয়োজন হয় অলপমান, যাতে কেৰাহীখনত লাগি নাযায়, সেনেকৈ দিম। এয়া মই গুড়াখিনি লৈ ইয়াত মানে পানী ধুনীয়াকৈ মিক্স কৰি ল'ম, আৰু পাছত ধুনীয়াকৈ মিশ্ৰণখিনি বনাই ল'ম। মিশ্ৰণখিনি হৈ গ'ল, আৰু ধুনীয়াকৈ বটলত সোমাই ল'লোঁ। এতিয়া মানে এইবাৰ মানে বটলত ভৰাই মানে একবাৰ কৰি চাওঁ, যদি হয় মানে থিয় দি বনাম, যদি নহয় আৰু হাতত দি বনাব লাগিব। এতিয়া মানে টাৱা বহাই দিছোঁ, ইয়াতে এতিয়া মানে বনাওঁ মই। আৰু ইয়াত বা উঠে না নুঠে, ইয়াত যদি নুঠে মানে আৰু বেলেগ কেৰাহীত ল'ব লাগিব, মানে বেলেগত বনাব। তো ইয়াতে বনাই চাওঁ এতিয়া হয়নে নহয়। এয়া বহাই দিলোঁ, আৰু এয়া কলৰ ঠাৰি আপোনালোকৰ ঘৰত পাই যাব। আৰু এয়া মিঠাতেল লৈছোঁ, ইয়াত মানে এনেকৈ লয়, এনেকৈ ঘঁহি দিলে যাতে কেৰাহীত মানে টাৱাত লাগি নধৰে। এতিয়া মই এয়া বটলত ভৰাই লৈছোঁ, আৰু এনেকৈ দি দিম। আৰু এনেকৈ অকণমান পৰ থৈ দিম। আৰু মানে যেতিয়া মানে লাহে লাহে এয়া পাৰে পাৰে দেখিছে চাগে, পাৰে পাৰে উঠি আহি আছে লাহে লাহে। আৰু যেতিয়া মানে উঠি আহে ইয়াত মানে এনেকৈ ওলটাই দিম মানে। এইখন হৈ গ'ল। আপোনালোকে এনেকৈ মানে প্ৰচেছটো কৰি থাকিব। আপোনালোকে যদি মানে হাতদিও বনাব খোজে হাতদিও বনাব পাৰে, মই দেখাই দিওঁ একবাৰ মানে কেনেকৈ বনাব পাৰি। মই নালাৰো এতিয়া, মানে ইয়াত বটলত ভৰাই লৈছোঁ যিহেতু, মানে ইয়াত মানে হাতখন আপোনালোকে এনেকৈ দি মানে ঘূৰাই লৈ হাতখন ইয়াত আনি মানে এনেকৈ দিলে মানে হৈ যাব বস্তুটো। মই আগতে মানে হাতেদিয়ে বনাইছিলোঁ, এতিয়া মানে বটলত দি বনাব চেষ্টা কৰিলোঁ, কিন্তু বটলত দি হৈছে। আৰু হাতখন আৰু এনেই লেতেৰা কৰি নথওঁ, আৰু সেনেকৈ মানে এতিয়া বটলত দি বনাওঁ মই। আৰু এইখন বনাই দেখাওঁ। এতিয়া মই এইখিনি গোটেই বনাই লওঁ, আৰু বনাই পেলাই মই ৰ'দত শুকাই দিম। একদিনমান ভালকৈ ৰ'দত দিলে শুকাই যাব। শুকাই পেলাই আপোনালোকে টেমাত ভৰাই যিমান দিনলৈকে খাব খোজে সিমান দিনলৈকে খাব পাৰিব, যিমানখিনি আপোনালোকে বনায়। তো মই সেনেকৈ মানে এতিয়া ৰ'দত শুকাই দিম। হোৱাৰ পাছত মানে ৰ'দত শুকাই দি টেমাত ভৰাই মানে সেনেকৈ এইবাৰ মানুহক আহিলে মানে ধুনীয়াকৈ তেলত দি আৰু ভাজি আৰু সেনেকৈ চাহৰ লগত দিব পাৰি, খুব
ধুনীয়া টেষ্টি লাগে আপোনালোকে একবাৰ বনাই চাব ঘৰত আৰু মই এতিয়া গোটেইখিনি বনাই শেষ হয় মানে আমি আৰু কৰবালৈ যাম আপোনালোকক দেখাই আছোঁ আমাৰ আধা আধি হৈ গ'ল আৰু বেছি নাই আৰু অকমান আছে আৰু মানে এতিয়া গাহৰি মাংস আমাৰ মানে ৰাইজক ভগাই আৰু এতিয়া মানে গাহৰি মাংস আনিলে এইখিনি গাহৰি মাংস এতিয়া মানে ধুই পাখিলে ধুনীয়াকৈ থৈ দিম আৰু মোৰ বেছি নাই আৰু অকমান আছে ফাইনেলি এতিয়া আমাৰ হৈ গ'ল পিঠা বনোৱা আৰু এইখিনি পিঠাখিনি এতিয়া ওপৰত শুকাই দিব লৈ যাওঁ আৰু এয়া চাব পাৰে পুৰা গাহৰি মাংস পুৰা দি আছোঁ এতিয়া পুৰা গাহৰি মাংস খাম খাই দাই আৰু মানে ক'ত যাম দেখাই আছোঁ দে পাছত মানে ভিডিঅ'টো চাই থাকিলে গম পাব ক'ত যাম কি কৰোঁ এয়া আমাৰ গাহৰি পুৰা এতিয়া ভাত খাই আছোঁ আমি ফাইনেলি এতিয়া আমি ফটো উঠিব যাব ওলালোঁ এইবিলাক সুন্দৰী ৰূপেশ্বৰী আমি গৈ আছোঁ মিলাঘাটত মিজিৰ আছে তাত আৰু খেৰেৰে ঘৰ বনাইছে তাতে আমি ফটো উঠিব যাম এতিয়া গোটেইবিলাকক আৰু তাত গৈ দেখাই আছোঁ আপোনালোকক এতিয়া আমি পথাৰৰ মাজে মাজে পুৰা ফটো উঠিব গৈ আছোঁ আমি গোটেইবিলাকক আমি গৈ আছোঁ মানে তাত দেখি পাইছেনে নাইবা আমি তাত গৈ আছোঁ ওচৰত যাই আৰু আপোনালোকক ভালকৈ দেখাই আছোঁ পথাৰৰ মাজে মাজে ছোৱালী আহিছে क्या बोला तूने গাইজ ফাইনেলি আমি জাগা আহি পালোঁ ফটো উঠাই এয়া মেজি আৰু এইপানে চাকচোন কি ধুনীয়া ধুনীয়া জাপি ঢোল বনাইছে ইয়াত মানে খানা খাল হয় কিন্তু আজি মানে এইখন গাঁৱৰ মানে মানুহ মৰিল সেনেকৈ মানে এতিয়া ইয়াত কোনো খানা নাখায় আৰু মানে আমি ফটো উঠিব আহিলোঁ আৰু ইয়াতে মানুহ থাকিলে নাহিলোঁ হয় মানে আজি এতিয়া আহিলোঁ আৰু সেই সুন্দৰীবিলাক এতিয়া ফটো উঠিব আৰু না গাইজ এতিয়া আমি ফটো মাৰোঁ চাওক গাইজ ইমান ধুনীয়াকৈ বনাই ফেলে হা ধুনীয়া লাগিছে কিন্তু খানাহে খাব নাপাল ল'ৰা-ছোৱালী মানুহবিলাক অলপমান বেয়া লাগিলচোন দে আৰু ইপিনে পজা ঘৰ এটা বনাইছে কি ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক এইবিলাক এতিয়া মানে গৰু চৰু বেয়া কৰি দিলে আৰু মানে এতিয়া মানে যদি মানুহ থাকিলে হয় মানে ভালে থাকিলে হয় এতিয়া যিহেতু মানুহ চানুহ নাই আৰু খানা খোৱাত কাৰণে এতিয়া মানুহ চানুহ নাই সেইকাৰণে মানে গৰু চৰু আহি একদম বেয়া কৰি দিলে এই চাকচোন কি ধুনীয়া ধুনীয়া দুটা মানে পজা ঘৰ বনাইছে আৰু এইপানে চাইনি বনাইছে আৰু কি ধুনীয়াকৈ আৰু এইপানে ভেলাঘৰ আৰু মানে ধুনীয়াকৈ জাপি এখন বনাইছে আৰু ঢোল বনাইছে চাকে খুব ধুনীয়াকৈ ডেক'ৰেশ্যনখিনি কৰিছিলে আৰু ইয়াত মানে এইডাল গছত মানে লাইট চাইট কিবা দিলে হয় চাগে কিন্তু এতিয়া আৰু মানে নাই যিহেতু পিছত খাম বুলি কৈছে মানে যেতিয়া মানে দাহা চাহা যাব এসপ্তাহ 2 সপ্তাহ সেনেকুৱা পাছত খাব নেকি এতিয়া মানে মানুহ এটা আহিছিলে সি কৈ গ'ল আৰু এতিয়া নাখাই বোলে পিছত খাব কাৰণ আজিয়ে মানুহজন মানে মৰিল বোলে মই ইয়াত আহিহে গম পালোঁ আৰু এতিয়া আমাৰ সিপানে খানা চানা চলি আছে পুৰা গাহৰি মাংস ঘৰত লৈ আহিল এতিয়া আৰু আমিও অলপ পাছত খানা মানে যাম আৰু আমাৰ তাত মানে এইগিলা ডেক'ৰেশ্যন একো নকৰে অকল মানে খানা খোৱাখিনি কৰে সেইকাৰণে মানে ইয়াতে ফটো উঠিব আহিলোঁ আমি তো এতিয়া ফটো উঠি আছোঁ আমি সকলো ভূত আহিব আৰু তলতো আছে পানে চিৰি हमारे गाँव की बनाने के लिए आओगा लेट्स गो माने आई एम गो शाबाश बेटा এতিয়া আমাৰ ফটো উঠা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাই আছোঁ গোটেইবিলাক ইয়াৰ পৰা আমি গ'লোঁ আৰু এতিয়া
আৰু এইটো হৈছে আমাৰ চুইচ গেটটো চাব পাৰে মানুহবিলাক ফাইনেলি ঘৰত আহিলোঁ আৰু ড্ৰেছ পাতি সলালোঁ এতিয়া অলপমান মানে আন্ধাৰো হ'ল আৰু আমাৰ যাবা টাইম হ'ল আৰু এতিয়া মই মানে ড্ৰেছ পাতি সলালোঁ আৰু এতিয়া মানে দেহিক চলা কাপোৰ পিন্ধাই দিওঁ আৰু তাৰপাছত আমি লাহে লাহেকৈ যাব ওলাম আৰু এতিয়া মানে পানী চানীবিলাক ভৰাই ল'ল এতিয়া মই চুৱেটাৰ পিন্ধি লওঁ আৰু দেহিক মানে এতিয়া ধুনীয়াকৈ ভৰি হাত ধুই লওঁ সিহঁতে মানে এতিয়া বোমা ফটকা পূৰা ফুটাই আছে বন্ধুসকলৰ লগত আৰু চাই থাকক ভিডিঅ'টো হাচোন ভালকৈ উঠা চশমাটো কেনেকৈ আহিছেচোন পুৰা হিৰো লাগছিছে ন হাচোন বাবা নতুন জোতা নতুন চশমা নতুন চলা বাবা হাচোন লাজে কৰে লাজুকোৱা গোটাই বেৰাখন মুচি থাক এতিয়া আমি খানা খাব গৈ আছোঁ চাহ আমাৰ ধনুৰ বুলন পুৰা অকলে অকলে গৈ আছে এতিয়া আমি ফাইনেলি আহি পালোঁ আমাৰ খানা খোৱা জেগা পুৰা লাঞ্চ কৰি আছে আপোনালোকে আহি আমাৰ খানাত উপস্থিত হৈ মাংসবিলাক বিতৰণ কৰি দিয়ে সমাজখনত উপস্থিত হ'বৰ বাবে আমি অনুৰোধ জনাইছোঁ আমাৰ ইতিমধ্যে খানাৰ ইতিমধ্যে দায়িত্ব থকা আমাৰ কিছুমান ব্যক্তি আমাৰ ৰাজ্যৰ কৰা হৈছে হেল্ল' এভৰিৱান এতিয়া মানে ফাইনেলি আমি ঘৰ আহিলোঁ আৰু খানা চানা খাই এতিয়া আহিলোঁ মানে মানুহবিলাক আছে তাত এনজয় কৰি আছে পুৰা নাচি বাগি আছে তো আমি সোনকালে আহিলোঁ দেহি আৰু মই সোনকালে আহিলোঁ তো আজিলৈ ইমানেই আছিল তো ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিলৈ বাই বাই